Hello everyone, welcome to my channel. আজি আমি এঠাইলৈ গৈ আছো। ঠাইটুকুৰা আমাৰ ঘৰৰ পৰা 2 মিনিটৰ বাট আৰু খোজকাঢ়ি গলে 15-20 মিনিট মান হ'ব। তো আজি আমাৰ কাৰণে মানে এই অঞ্চলটোৰ কাৰণে এটা খুব ভাল দিন কাৰণ ইয়াতে আমাৰ গাঁওখনত হৈ আছে এখন মডেল হস্পিটালৰ ইনাগুৰেশ্যন। তো আজি সেই বিশেষ দিনটো আহি গ'ল কাৰণ 2014 চনৰ পৰা আজি প্ৰায় 9 বছৰ ধৰি হস্পিটালখনৰ কাম চলি আছিল কিন্তু হস্পিটালখন সম্পূৰ্ণ হোৱা নাছিল। তো আজিৰ পৰা হস্পিটালখন ষ্টাৰ্ট কৰি দিলে। তো বলক আমি গৈ পেলাই হস্পিটালখনত কি সুবিধা আছে সেই সুবিধাখিনি চাই লওঁ, আপোনালোকক গোটেইখিনি দেখাম। আজি ইয়াত উপস্থিত আছে অসমৰ স্বাস্থ্য মন্ত্ৰী মহোদয়। তো তেখেতে অলৰেডি তেখেতৰ ভাষণ ৰাখিলে কাৰণ আমি অলপ দেৰিকৈ গৈ পালোঁ আৰু এয়া আমাৰ অঞ্চলৰ মানুহবিলাক গোট খাইছে। তাৰপিছত আমি সকলোৱে হস্পিটালখনৰ ভিতৰলৈ গ'লোঁ আৰু চালোঁ। আশা কৰিছোঁ চৰকাৰৰ ফালৰ পৰা যাতে সকলোখিনি সা সুবিধা যোগান ধৰে হস্পিটালখনৰ জৰিয়তে, যাতে জিলাখনৰ বা অঞ্চলটোৰ আমাৰ এই অঞ্চলটোৰ দুখীয়া নিচলা মানুহখিনিৰ কাৰণে সুবিধা হয়। ব্লগটো চোৱাৰ কাৰণে ধন্যবাদ।